এই মোৰ লগৰ আহি গ'লে মাজুলী হাই বহুত দিন হ'ল ন কিমান দিন হ'ল 4 years মান হ'ল হেৰিত বেছি হ'ল বাজি হওক এতিয়া মানে হ'ল কি বহুত দিন হ'ল মুঠতে বহুত দিনৰ মূৰত কিটা আহিলে এতিয়া মানে তাকে বোলো ইয়াক গাঁওখন দেখাই দিওঁ আমাৰ গাঁওখন লগতে আপোনালোকক বোলো ব'লক আপোনালোককো দেখালে হয় আমাৰ গাঁওখন ন ব'লক I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got ভাবি নাও ন all my life holding all of it closely. I've played it innocent, a feel of discontent. I'm finally facing it all, fearless. প্ৰতি বছৰে ফাকুৱা হয় এইবাৰ হ'বই ফাকুৱাত অহা হয় মজা পালি এইখন হ'ল আমাৰ গাঁৱৰ গৰখীয়া থান এইটো হ'ল আমাৰ গাঁৱৰ মেইন নামঘৰ মধ্য জামুগুৰি বুঢ়া নামঘৰ এইপিনে ব'ল লেফ্ট চাইডে আৰু ৰাইটত এইটো হ'ল আমাৰ গাঁৱৰ চবতকৈ ডাঙৰ নামঘৰ আমাৰ গাঁওখনৰ মানে চব ৰাস্তা অলৰেডি বহুত দিনে পকা হৈ গ'ল এতিয়াতো আৰু কেইটামান ৰাস্তা আছে আৰু এইটো ৰাস্তা যেনেকৈ আৰু কেইটামান ৰাস্তাটো পকা হ'বলৈ বাকী আছে হ'বগৈ আৰু লাহে লাহে এইখন হ'ল মই পঢ়া স্কুলখন সৰুতে যিখনত পঢ়িছিলোঁ মানে আমাৰ গাঁওখনৰ খাচিয়তটো হ'লতো টাৰ্ণিং বেছি আৰু 2 নম্বৰতে ৰাস্তাই ৰাস্তা সেই মানে মানুহে বহুত ভুল কৰে যদি এদিনীয়া মানুহ মানে তো গাঁওখনত এৰি দিওঁ আছে এই মানে হেৰাবই আৰু কোনো কেছেই নাই আৰু ইফালেতো ভয়ানক ভয়ানক ৰাস্তা আছে এইটো হ'ল আমাৰ গৃহটো ভগা চিকা গৃহটো এইটো হ'ল আমাৰ নগাঁও মৰিগাঁও লিংক ৰোডটো বুজিলি নগাঁও ডিষ্ট্ৰিক্ট আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ লিংক ৰোডটো এইটো আমাৰ গাঁওখনৰ মানে কমিউনিকেশ্যন ব্যৱস্থাটো এনেকুৱা চালিয়া চবফালে মানে সুবিধা এইটো হ'ল মোৰ মানে আড্ডা প্লেচ আৰু মই মাজে মাজে আহোঁ ইয়াত আহি পেলাই ইয়াত ভিডিঅ' চিডিঅ' বনাওঁ দে ব'ল একো নহয় ব'ল এতিয়া ইহঁতৰ ঘৰত আহি পেলাই চাহ তাহ খাই দিলোঁ কপি চপি খালোঁ কেনেকুৱা লাগিল কবিতা বঢ়িয়া লাগিলে ভাস্কৰদাই বনাই খোৱালে আপোনালোকে আহিব কেতিয়াবা কি খুৱাব বনাই এইটো বহি আছে টিকটকা আচলতে ই স্পেচিয়েলি বিয়া খাবলৈ আহিছিলে মাজুলীৰ পৰা আমাৰ লগৰ এটা বিয়া তো এতিয়া তাত বিয়াত যাম আৰু বিয়াৰ পৰা গৈ পেলাই তাৰপিছত তই ঘৰত যাবি কেনেহ'লে এতিয়া ঘৰত যাব ইয়াক ঘৰত উঠাই দিম আৰু তাৰপিছত ব্লগ চেছ এতিয়া বিয়ালৈ আহি আছোঁ কিন্তু মাজতে উঠি লওঁ তাৰপিছত আকৌ আমি বিয়ালৈ যাম আছে আপোনালোকে এনেকৈ কমাই দিব আৰু যদি ইনষ্টাগ্ৰামত আপোনালোকে মোক তেনেকৈ ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত ফ'ল' কৰি লগে এইবিলাক ফটো ইনষ্টাগ্ৰামত দিম তো ফাইনেলি এতিয়া পিঁয়াজ যোৱা টাইম আহি গ'ল আৰু পিঁয়াজ চিয়াকৈ আহিলোঁ আচলতে ব্লগটো ইমান বিশেষ একো নাই আজি জাষ্ট এনেই আপোনালোকক অকণমান দেখালোঁ ইয়াকো অকণমান মানে ভাবিলোঁ বোলো ব্লগত উলিয়াই দিওঁ তো এতিয়া যাওঁ ইয়াক থৈ আহোঁ এতিয়া মাজুলী গুচি যাব যোৱাটো গাড়ী নাই ন ব'ল এতিয়া বাইপাছটো পালোহি ঠিকেই এতিয়া গাড়ীহে পাওঁ নে নাপাওঁ এতিয়া টাইম হ'লগৈ 4টা আৰু এতিয়া কিমান টাইমত আমি গাড়ী পাওঁ তাকে এতিয়া টাইমটো হিচাপ কৰি পাওঁ 4টা বাজিছে 4টা বা কেইটা বজালৈকে গাড়ী পাওঁ কেনেকুৱা অপেক্ষা আহিবনে নাহে গাড়ী আমি সেইটোও নাজানো কিন্তু ভাই ৰখিব লাগিব ৱেইট কৰিব লাগিব হয় নাই পৰীক্ষা কৰাজনহে গম পায় এনেকুৱা টাইমত আচলতে হিচ হাইকিং কৰিবলৈ শিকিব লাগে বুজিছ আজি একচুৱেলি চান্স তই হিচ হাইকিং কৰ দে যা তেতিয়াহ'লে The story's over now.
চ' এতিয়া তাকো গাড়ীত উঠাই দিলোঁ আচলতে ডাঙৰ গাড়ীটো নাপালোঁৱেই সেই হিটছ হাইকিং কৰা নিচিনাকৈ আপোনাৰ সৰু গাড়ী এখন পালোঁ তাতে তাক উঠাই পেলাই পঠাই দিলোঁ আৰু এতিয়া ময়ো বাইকৰ ষ্টাৰ্ট দি আৰু এতিয়া ঘৰৰ ফালে ৰাওনা হওঁৱে আৰু The person you are. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. বেলিটো পিছফালে ওলাইছে বাৰু যি নহওক ব্লগটো এইখিনিতে সামৰিলোঁ মানে কথাটো হ'ল কি যোৰহাটৰ গাড়ীত উঠাই দি থৈ আহিলোঁ মহাত নাপাই পেলাই আকৌ বাইপাছ চালোঁ বাইপাছটো তাক উঠাই দি থৈ আহিলোঁ এতিয়া মই এইখিনিতে ভাবিছোঁ ব্লগটো এইখিনিতে শেষ কৰি দিওঁ আৰু এনেই এটা মানে বৰিং ব্লগ বনাই দিলোঁ আৰু আপোনালোকে ভাল পালে যদি ভাল পালে লাইক কৰি দিয়ক আৰু যদি নাই পোৱা তেতিয়াহ'লে যি কৰা পাব বা ঠিকে আছে তেতিয়াহ'লে নেক্সট আকৌ ব্লগত লগ পাম নেক্সট আকৌ যোৰহাট গৈ আছোঁ যোৰহাট যাম তাৰপিছত যোৰহাটৰ পৰা শিৱসাগৰ যাম তেতিয়াহ'লে আকৌ তাত ভাল ভাল ব্লগ বনাবলৈ চেষ্টা কৰিম বাৰু এতিয়ালৈকে ইমানতে সামৰিলোঁ ঠিক আছে থেংক ইউ বাই বাই মোবাইলতো চাৰ্জ কি